নমস্কাৰ বন্ধুসকল, মই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাৰ্ট নম্বৰ 12 হয় আৰু এতিয়ালৈকে যদি আপোনালোকে ইয়াৰ আগৰ পাৰ্ট 11টা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনটোত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। আৰু এতিয়ালৈকে যদি আমাৰ এই ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক কেৱল মই আপোনাৰ কাৰণে আনি থাকোঁ। তো বন্ধুসকল, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকল, সাঁথৰ নম্বৰ 1। এখন চিৰিয়াখানাত 41টা হাতী আছিল। তাৰে যদি 6টা মৰি যায় তেনেহ'লে মুঠতে সেই চিৰিয়াখানাখনত হাতী কিমান আছিল? তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে বন্ধুসকল 41টাই হাতী থাকিব। তো বন্ধুসকল, সাঁথৰ নম্বৰ 2। এজন সৰু ল'ৰাই এটা বাস্কেটবল জোৰেৰে শ্বট মাৰি দিলে, অৰ্থাৎ কিক কৰিলে, আৰু সেই বলটো 10 মিটাৰ দূৰত্বত গৈ পৰিল। কিন্তু সেই বলটোত কোনো বাহ্যিক ক্ৰিয়া নকৰাকৈ, অৰ্থাৎ কোনো ঘূৰাই নিদিয়াকৈ বা ক'তো খুন্দা খাই ঘূৰি নহাকৈ বলটো নিজে নিজে ঘূৰি আহিল। তো বন্ধুসকল, সেই বলটো কেনেকৈ ঘূৰি আহিল আৰু ই কেনেকৈ সম্ভৱ আপোনালোকে নিশ্চয় জানে। বন্ধুসকল, উত্তৰ দি চাবচোন, নিশ্চয় ভাল লাগিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে বন্ধুসকল, ল'ৰাটোৱে বলটো 90 ডিগ্ৰী কোণ কৰি পেলাই ওপৰলৈ মাৰিছিল। সেইবাবে 10 ফুট ওপৰলৈ গৈ আকৌ বলটো তাৰ ওচৰলৈ নিজে নিজে ঘূৰি আহিল, অৰ্থাৎ মধ্যাকৰ্ষণ বলৰ সহায়ত সেই বলটো ঘূৰি আহিল। তো বন্ধুসকল, সাঁথৰ নম্বৰ 3। এ হৈছে বিৰ দেউতাক, কিন্তু বি কিন্তু এৰ পুতেক নহয়। তো বন্ধুসকল, ই কেনেকৈ সম্ভৱ? ইয়াৰ উত্তৰটো হৈছে বি এৰ জীয়েক। হয় বন্ধুসকল, বি এৰ যদি পুতেক নহয় নিশ্চয় জীয়েকেই হ'ব। তো বন্ধুসকল, সাঁথৰ নম্বৰ 4। সেইটো কি বস্তু যিটো পতিয়ে পত্নীক বিয়াৰ পিছতহে দিয়ে? হয় বন্ধুসকল, এনেকুৱা এটা বস্তু আছে যিটো পতিয়ে পত্নীক তেওঁলোকৰ বিয়াৰ পাছতহে দিব পাৰে। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে উপাধি। হয় বন্ধুসকল, উপাধি পতিয়ে পত্নীক বিয়াৰ পাছতহে দিয়ে। তো বন্ধুসকল, সাঁথৰ নম্বৰ 5। এগৰাকী মহিলাই তেওঁৰ জীৱনকালত কিমানবাৰ গৰ্ভৱতী অৰ্থাৎ প্ৰেগনেণ্ট হ'ব পাৰে? হয় বন্ধুসকল, আপোনালোকে ভাবি চাওকচোন, নিশ্চয় জানে, আৰু এইটো কুৱেশ্যনৰ এনচাৰটো কমেণ্ট কৰি জনাব মোক। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে, আৰু এতিয়ালৈকে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক কেৱল মই আপোনাৰ কাৰণে আনি থাকোঁ। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে 41 বাৰ। হয় বন্ধুসকল, এগৰাকী মহিলাই তেওঁৰ জীৱনকালত মুঠতে 41 বাৰ অৰ্থাৎ 41 বাৰ গৰ্ভৱতী হ'ব পাৰে বা প্ৰেগনেণ্ট হ'ব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক কেৱল মই আপোনাৰ কাৰণে আনি থাকোঁ। তো বন্ধুসকল,